জীৱনত যিমানে সমস্যা আহিব সিমানে তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ লৈ আহে। এই পৃথিৱীত মানুহে কৰিব নোৱাৰা একো নাই। কোনোবাই চেষ্টা নকৰে আৰু কোনোবাই চেষ্টা কৰে, আৰু যিয়ে চেষ্টা কৰে এদিন নহয় এদিন সফলতা অৰ্জন কৰে। আপোনাৰ যিমান ডাঙৰ সপোন হ'ব, আপুনি সিমানেই বেছি সমস্যাৰ সন্মুখীন হ'ব, আৰু যেতিয়া সমস্যাৰ সমাধান কৰিব পাৰিব, তেতিয়া আপোনাৰ ডাঙৰ সপোনবোৰ পূৰ হ'ব। ক্ষমা 1000 বাৰ কৰিবা, কিন্তু বিশ্বাস সদায় এবাৰেই কৰিবা, কিয়নো সময়ৰ সোঁতত মানুহৰ ব্যৱহাৰ সলনি হ'লেও চৰিত্ৰ কেতিয়াও সলনি নহয়। সফলতা এদিনত পোৱা নাযায়, কিন্তু চেষ্টা কৰি থাকিলে এদিন নহয় এদিন নিশ্চয় পোৱা যায়। জীৱনত অহা বেছিভাগ মানুহে অস্থায়ী। কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে। ৰূপ বেয়া হ'লেও তাক সুন্দৰ চৰিত্ৰৰে ঢাকি ৰাখিব পাৰি, কিন্তু চৰিত্ৰ বেয়া হ'লে তাক সুন্দৰ ৰূপেৰে ঢাকি ৰাখিব নোৱাৰি। তিনিটা বস্তু জীৱনত এবাৰহে পোৱা যায়: পিতৃ, মাতৃ আৰু যৌৱন। তিনিটা বস্তুৱে কাকো অপেক্ষা নকৰে: জন্ম, মৃত্যু আৰু সময়। আৰ্থিক অৱস্থা যিমানেই ভাল নহওক কিয়, জীৱনৰ সঠিক আনন্দ ল'বলৈ হ'লে মানসিক আৰু শাৰীৰিক অৱস্থা ভাল হ'ব লাগিব।